সকলোলৈকে নমস্কাৰ জনাই আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। যিহেতু আমি যোৱাটো ক্লাছত অৰ্থবিজ্ঞান আৰু ইয়াৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ, সেই পদ্ধতি দুটাৰে আজি সমষ্টিগত অৰ্থবিজ্ঞানৰ ক্ৰমবিকাশ কেনেকৈ হ'ল বা জন্ম কেনেদৰে হ'ল সেই বিষয়ে আজি আলোচনা কৰিম। প্ৰশ্নটো এইদৰে উত্থাপন হ'ব পাৰে যে সমষ্টিগত অৰ্থবিজ্ঞানৰ ক্ৰমবিকাশ বা জন্মৰ ইতিহাস সম্পৰ্কে ব্যাখ্যা কৰা। এইটো তোমাৰ 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে আহিব পাৰে। উত্তৰত হ'ব 1929 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দেশসমূহ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। সম্পূৰ্ণৰূপে ব্যৰ্থ হয় মানে কি হয় যে সেই দেশ দুখনৰ বজাৰত দ্ৰব্য সামগ্ৰীৰ চাহিদা কমি যায়, উৎপাদন ক্ষেত্ৰবোৰ বন্ধ হৈ যায়। তাৰপিছতে উৎপাদন প্ৰক্ৰিয়া যেতিয়া বন্ধ হ'ব তেতিয়াহ'লে উৎপাদনৰ হাৰ আৰু নিয়োগ সেইবোৰ সকলো হ্ৰাস পাব, যাৰ ফলত দেশত কি হয় মহামন্দা অৱস্থাৰ সৃষ্টি হয়। ঠিক আছেনে? সেই মহামন্দা অৱস্থাত এনে সময়ছোৱাত ব্যষ্টিগত অৰ্থবিজ্ঞানৰ আহিলাসমূহ প্ৰয়োগ কৰি মন্দা অৱস্থাক আঁতৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল, কিন্তু ই মহামন্দা অৱস্থাক প্ৰতিৰোধ কৰাত সফলতা লাভ কৰিব নোৱাৰিলে। ঠিক আছেনে? যে মাইক্ৰ' ইকনমিক্সৰ যোনখিনি ফৰ্মুলা থাকে সেইখিনি ইউজ কৰি এই মন্দা অৱস্থাটোক আঁতৰ কৰিব পৰা নাছিলে সেইটো কৈছে। সেয়েহে অৰ্থনীতিত জেম কেইনছ এজন অৰ্থনীতিবিদ হয়। এই জেম কেইনছে মন্দা অৱস্থাক আঁতৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰক কিছুমান নীতি গ্ৰহণ কৰাৰ পৰামৰ্শ দাঙি ধৰে। দেখিছানে? এই জেম কেইনছে কিছুমান ফৰ্মুলা দাঙি ধৰে ছাজেষ্ট কৰে আৰু সেই নীতিসমূহ এটা সময়ত সমষ্টিবাদী অৰ্থবিজ্ঞান ৰূপে স্বীকৃতি লাভ কৰে। বুজিছানে? যোনকেইটা ফৰ্মুলা জেম কেইনছে দিছিলে সেইকেইটা ইউজ কৰি সেই মন্দা অৱস্থাটোক আঁতৰ কৰিব পাৰে, আৰু সেইকাৰণে এই ফৰ্মুলাখিনিক সমষ্টিবাদী অৰ্থবিজ্ঞান ৰূপে স্বীকৃতি দিয়ে, মেক্ৰ' ইকনমিক্স বুলি স্বীকৃতি দিয়ে। আৰু এনেকৈ সমষ্টিগত অৰ্থবিজ্ঞানে ক্ৰমবিকাশ লাভ কৰে। বুজি পাইছা? জেম কেইনছে 1936 চনত দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মনি গ্ৰন্থখন প্ৰকাশ কৰে। এইটো 1 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিব পাৰে যে জেম কেইনছৰ বুকখনৰ নাম কি হয়, গ্ৰন্থখনৰ নাম কি হয়। তেতিয়া লিখিব লাগিব দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। হ'ল। এই গ্ৰন্থখন প্ৰকাশৰ পাছতেই সমষ্টিবাদী অৰ্থবিজ্ঞানে পূৰ্ণতা লাভ কৰে, কাৰণ এই গ্ৰন্থখনত থকা সূত্ৰসমূহৰ জৰিয়তে এখন ৰাষ্ট্ৰই মহামন্দা অৱস্থাক প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়। এই কিতাপখনতে যোনখিনি ফৰ্মুলা থাকে এখন দেশৰ মন্দা অৱস্থাক আঁতৰ কৰিবলৈ যোনখিনি ফৰ্মুলা লাগে সেইখিনি এই কিতাপখনতে থাকে, যাৰ ফলত এই মহামন্দা অৱস্থা আঁতৰ হয়। আৰু এইখিনিকে মেক্ৰ' ইকনমিক্স বুলি কোৱা হয়। এনেদৰে মেক্ৰ' ইকনমিক্সে বা সমষ্টিগত অৰ্থবিজ্ঞানে ক্ৰমবিকাশ লাভ কৰে। যিহেতু আমি গম পালোঁ যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ক্ৰমবিকাশ কিদৰে ঘটিল, হয়নে? এতিয়া সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিসৰসমূহনো কি কি সেই বিষয়ে জানো আহা। এই সমষ্টিবাদী অৰ্থবিজ্ঞানে আয় আৰু নিয়োগৰ তত্ত্ব, সাধাৰণ দৰ স্তৰৰ তত্ত্ব, অৰ্থনৈতিক বিকাশৰ তত্ত্ব, বিতৰণৰ সমষ্টিবাদী তত্ত্ব এইসমূহৰ বিষয়ে কি কৰে? অধ্যয়ন কৰে। হ'ল। এইখিনিলৈকে নিশ্চয় বুজি পাইছা।